হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ ছাগলী ফাৰ্মৰ লগত জড়িত। কিছুদিন আগতে মই গুৱাহাটীৰ লখৰাৰ দেৱব্ৰত চৰকাৰ দাৰ ভিডিঅ' এটা দিছিলোঁ। তেখেতে আপোনাৰ বাহিৰত গৈছিল ছাগলী আনিব। দেৱব্ৰত দাই আপোনাৰ বাহিৰৰ ছাগলী আনি পিনে আমাৰ অসমত ৰিচেল কৰে, মানে ট্ৰেডিঙৰ কাম কৰে। তো যোনে যোনে ছাগলী তেখেতৰ তাত বুক কৰি থৈ দিছিল, তো ছাগলীখিনি আপোনালোকে লৈ যাব পাৰে। ছাগলীখিনি আহি পাইছে আজি প্ৰায় 4 দিনমান হ'ল আহি পোৱা। তো ধৰক আমাৰ ৱেডাৰৰ লগত প্ৰায় এডজাষ্ট হৈ গৈছে ছাগলীখিনি। আৰু এইবাৰো যোনখিনি ছাগলী আহিছে বহুত ভাল কোৱালিটিৰ ছাগলী আহিছে, আপোনালোকে দেখিব পাব। চাওক ভিডিঅ'টোত যোনখিনি বিটেল বা চিৰহি আহিছে বা কাৰ্লি কটা যোনখিনি আহিছে সেইখিনিও বহুত ভাল কোৱালিটিৰ আহিছে। তো কোনোবাই যদি ছাগলী ল'ব খোজে নতুনকৈ, তেনেহ'লে দেৱব্ৰত দাৰ লগত যোগাযোগ কৰিব পাৰে। তেখেতে মোক জনোৱা মতে তেখেতে এইটো মাহৰ শেষৰ পিনে আৰু যাব ছাগলী আনিব। তো আৰু এটা কথা কওঁ ইয়াতে ভিডিঅ'টোতে, যদি আপোনালোকে ছাগলী ল'ব খোজে তো পে'মেণ্টৰ কথাটো দেৱব্ৰত দাৰ লগত কথাটো পাতি ল'ব, কিমানমান পে'মেণ্ট এডভান্স দিব লাগিব আৰু ছাগলীটো কেনেকুৱা আনিব সেইটো আপোনাৰ ভাল কৰি তেখেতৰ লগত যোগাযোগ কৰি ল'ব। কাৰণ মই ভিডিঅ'টোহে তেখেতৰ পাব্লিছ কৰোঁ, তো ছাগলীখিনিৰ বিজনেছটোতো মই তেখেতৰ লগত যোগাযোগ নাই মানে। তো মই ভিডিঅ'টোহে পাব্লিছ কৰোঁ। তো আপোনালোকে তেখেতৰ লগত যেতিয়া ভালকৈ যোগাযোগ কৰি ল'ব, তো তেখেতে আপোনালোকক ভালকৈ বুজাব পাৰিব। তো এডভান্সৰ কথাটো ভালকৈ পাতি ল'ব আৰু ছাগলীখিনি কেনেকুৱা কোৱালিটিত দিব বা কি কোৱালিটিত দিব বা ভিডিঅ' তেখেতে দি দিব, বা আপোনালোকক যিহেতু ভিডিঅ' পচন্দ লাগিলে সেইটো ছাগলীয়ে আনি দিব। তো আপোনালোকে তেখেতৰ লগত ভালকৈ যোগাযোগ কৰি ল'ব ছাগলীটোৰ বিষয়ে আৰু তাৰে পিছত এডভান্স কৰিব। আৰু যদি কাৰোবাক বাৰবাৰী লাগে, বাৰবাৰীও আনিব। এইবাৰো বাৰবাৰী আহিছে। যদি এতিয়া বৰ্তমান তেখেতৰ তাত বাৰবাৰী আৰু বিটেল আছে বুলি মোক জনাইছে। যদি কোনোবাই ল'ব খোজে তেনেহ'লে দাদাৰ লগত যোগাযোগ কৰিব পাৰে। তেখেতৰ কণ্টেক্ট নাম্বাৰটো ডিছপ্লেত শ্ব' হৈ আছে। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।